ৰাতিপুৱাই মই বিচৰা বস্তু এটা আহি পালে আৰু ৰাতিপুৱাৰ সাজত এতিয়া শিঙি মাছৰ জোল কিবাৰে বনাম আৰু আপোনালোকে শেষলৈকে ভিডিঅ'টো চালে গম পাব। তেন্তে বলক ভিডিঅ'টো এতিয়া আৰম্ভ কৰোঁ, শেষলৈকে চাই থাকিব। হেল্ল' এভৰিৱান, আশা কৰোঁ আপোনালোক সকলো ভালে আছে আৰু আমিও ভালে আছোঁ। আৰু এতিয়া ৰাতিপুৱা গা পা ধুই ব্লগটো আৰম্ভ কৰিছোঁ। দিনটো কিনো কৰোঁ, গোটেই দিনটো বাৰু দেখুওৱা নহ'ব, অকণমান ৰাতিপুৱাৰ ভাগৰে কিনো কৰোঁ অকণমান শ্বেয়াৰ কৰোঁ আপোনালোকৰ লগত। আৰু পিছপিনে অকণমান ইগন'ৰ কৰিব দেই। আৰু ৰাতিপুৱাৰ ব্ৰেকফাষ্টত এয়া দালিয়া বনাইছিলোঁ, দালিয়া খালোঁ। বহুতে খিচিৰি বুলিয়ে কৈছিল আৰু খিচিৰি ষ্টাইলতে বনাইছোঁ বাৰু। আৰু আপোনালোকে খাইনে জনাব। আৰু এয়া ব্ৰেকফাষ্ট কৰি উঠি ৰাতিপুৱা গা পা ধোৱাৰ আগতে মই এইখিনি কাম কৰিলোঁ। শিঙি মাছ আছিল 4টা আৰু এইকেইটা মই বেলেগ ষ্টাইলত মানে মাৰিছোঁ আৰু আপোনালোকে চাওকচোন। আৰু এনেকৈ এতিয়া মাছকেইটা মাৰিবৰ কাৰণে ট্ৰাই কৰি আছোঁ। আপোনালোকৰ এনেকৈ দেখি থাকিলে মূৰ চুৰ গৰমো হৈ যাব পাৰে, কিন্তু উপায় নাই, বহুত বেছি ভয় লাগে, ইমান বেছি জাপ মাৰে। কিন্তু এই পুঠি মাছ এইবিলাক বাকলি থকা মাছবোৰ ইমান বেছি ভয় নালাগে। এইটো শিঙি মাছ কাৰণে অকণমান ভয় লাগিছে আৰু এনেকৈ ৰখি আছোঁ, কাৰণ গা ধোৱাৰ আগতে এইখিনি কাম কৰি যাওঁ। গা ধুই আহি ধুনীয়াকৈ বনাম, আপোনালোকে চাই থাকক কিহেৰে বনাওঁ। আৰু সেই আৰু এতিয়া চাউণ্ড নাই, মাছকেইটা মৰি যোৱা যেন পাইছোঁ। এতিয়া কটা মেলা প্ৰচেছ আৰম্ভ কৰি বনোৱা আৰম্ভ কৰিম। আপোনালোকে চাই থাকক আৰু ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। পেজত চালে পেজটো ফ'ল' কৰি দিব। আৰু এয়া শিঙি মাছ বাচাটো ইমান দিগদাৰ, মানে সাংঘাতিক পিছল আৰু কিবাকৈ বাচিছোঁ। আৰু তাতে হেণ্ড গ্ল'ভছযোৰ পিন্ধি ল'লে আৰু অকণমান দিগদাৰ হয়। আৰু কিয় পিন্ধোঁ সেইটো বাৰু আগৰ ভিডিঅ'ত কৈছোঁৱে মই, সেই আৰু পিন্ধিব লগা হয় আৰু সেইকাৰণে। আৰু এতিয়া বাচিলোঁ আৰু পিছলকৈ কিবাকৈ ছাই বা বালি থাকিলে ভাল, কিন্তু সেয়া আৰু পুটুককৈ অকণমান দিগদাৰ হয়। সেই আৰু এতিয়া মাছকেইটা ভাজি ল'লোঁ। আৰু মই বনাইছোঁ আজি ফুলকবিৰে, আৰু ফুলকবি, বেঙেনা, মূলা, আলু মিক্স আছে। আৰু এয়া পালেং শাক, এইখিনিও বনাম আৰু এইখিনিও ধুনীয়াকৈ ৰেডি হৈ যাব আৰু অকণমান পিছত ঢাকনি দি থৈ দিছোঁ। আৰু পালেং শাকখিনিও ধুই মেলি ৰেডি কৰিছোঁ, এইখিনিও বনাই দিম। আৰু এতিয়া ফাইনেলি হৈ গ'ল আঞ্জাখন, ধনিয়া দি দিছোঁ আৰু অকণমান উতলিব দিম, তাৰপিছত খাব পৰা হৈ যাব। এনেকৈ খাইনে বাৰু মিক্স আঞ্জাখন পূৰা উতলাই দিছোঁ। আৰু এয়া ফাইনেলি হৈ গ'ল। আৰু এতিয়া অকণমান আপোনালোকক টেষ্ট কৰিও দেখুৱাই আছোঁ, বহুত বেছি ভাল লাগিছে খাই পিনে। আৰু এনেকৈ খাইনে বাৰু আপোনালোকে কমেণ্ট কৰি জনাই দিব। আৰু শেষত কিন্তু মই অকণমান ফিছ মছলা ইউজ কৰিছোঁ দেই। বস্তু এটা আহি পাইছে, দেখুৱাই আছোঁ আপোনালোকক। আৰু বহুত অশান্তি লাগি আছিল বহুত দিনৰ পৰা, কিন্তু অনলাইনো পায় বস্তুটো, কিন্তু চব বস্তুতে গেৰাণ্টি লোৱা নাযায়তো, সেইকাৰণে মানে বনাব দিয়া হৈছিল। তো দেখুৱাই আছোঁ কি বস্তু। ফাইনেলি বস্তুটো আহি পালে আৰু আপোনালোকক ভালদৰে দেখুৱাই আছোঁ বাৰু। আজিহে মনটো কিবা এটা ভাল লাগিছে। আৰু কলনীত বান্দৰৰ উৎপাত সাংঘাতিক বেছি, সেইকাৰণে এই মানে বন্ধ থকা চুৰেকটো আনিব লগা হ'ল। আগতে অপেনেই আছিল, এতিয়া বান্দৰৰ কাৰণে আমি জোতা চেণ্ডেলবোৰ ভিতৰতে ৰাখিছিলোঁ, যিটো মই মানে সাংঘাতিক বেয়া পাওঁ। আৰু উপায় নাপায়হে থৈছিলোঁ ভিতৰত। এতিয়া মানে বনাই আনিলোঁ, আৰু অনলাইনো পায়, আৰু দোকানত সোধোতেও বনাই দিম বুলি ক'লে, সেইকাৰণে বনাই ল'লোঁ। চিম্পলকৈ বনাইছোঁ। আৰু কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাই দিব। প্ৰাইচটো বাৰু সুধিলে কৈ দিম। এই আৰু আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ, আৰু যিটো বহুত বেছি অশান্তি পাই আছিলোঁ, আজি কিবা এটা ভাল লাগি গ'ল। আৰু তেন্তে ভিডিঅ'টো এইখিনিয়ে আছিল। আৰু আজিলৈকে ভিডিঅ'টো এইখিনিতে সমাপ্ত কৰোঁ। সকলোৱে ভালে থাকিব। নেক্সট ভিডিঅ'ত আকৌ লগ পাম। আপোনালোকে চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি থ'ব। বাই বাই।